মন্দির তিনটা আছে, তিনটার পরে এটাও ভাঙা নাই। মন্দির এটাও ভাঙা নাই? নাই, ভাঙা নাই, উচ্ছেদ করা নাই। মসজিদ সম্পূর্ণরূপে মসজিদ একদম সম্পূর্ণ ৰাতিপুৱা আহি কিনে মসজিদত সোমাই দিছে, সোমাই কিনে ভাঙিছে। মই ভাবিছো যে এইটো চৰকাৰী এৰিকেশ্যনে মাতি আছে, তো মসজিদটো ভাঙিছে, মন্দিৰটো ভাঙিব। মন্দিৰটো ভাঙা নাই, মসজিদটো ভাঙি দিছে। আপোনালোকৰ কেইঘৰ পৰিয়াল আছে? আছে এটা আমাৰ মুছলমান মানুহ 30-40 ঘৰ এনেকৈ হৈ যাব। মন্দিৰ কেইটা আছে? মন্দিৰ ইয়াতে তিনটা আছে, হনুমান মন্দিৰ, নাম মন্দিৰ, কি মন্দিৰ আছে ইয়াতে। ভোটটো আপোনালোকৰ ইয়াতে নে? ইয়াতেই ভোট ইয়াতে আছিল? কেইবছৰ ধৰি আপোনালোকে ইয়াত বসবাস? ইয়াতে আমাৰ 40 বছৰ হৈ গৈছে। এতিয়া কি ব্যৱস্থা কৰিছে আপোনালোকে? কি ব্যৱস্থা কৰে আপোনালোকে জানিব, প্ৰশাসনে জানিব। আমাৰ মছজিদটো ভাঙি দিছে, মন্দিৰটো এটাও ভাঙা নাই। মন্দিৰ তিনটা আছে, তিনটাৰ পৰা এটাও ভাঙা নাই। মন্দিৰ এটাও ভাঙা নাই? নাই, ভাঙা নাই, উচ্ছেদ কৰা নাই। মসজিদ সম্পূৰ্ণৰূপে মসজিদ একদম সম্পূৰ্ণ ৰাতিপুৱা আহি কিনে মসজিদত সোমাই দিছে, সোমাই কিনে ভাঙিছে। মই ভাবিছো যে এইটো চৰকাৰী এৰিকেশ্যনে মাতি আছে, তো মসজিদটো ভাঙিছে, মন্দিৰটো ভাঙিব। মন্দিৰটো ভাঙা নাই, মসজিদটো ভাঙি দিছে। আপোনালোকৰ কেইঘৰ পৰিয়াল আছে? আছে এটা আমাৰ মুছলমান মানুহ 30-40 ঘৰ এনেকৈ হৈ যাব। মন্দিৰ কেইটা আছে? মন্দিৰ ইয়াতে তিনটা আছে, হনুমান মন্দিৰ, নাম মন্দিৰ, কি মন্দিৰ আছে ইয়াতে। ভোটটো আপোনালোকৰ ইয়াতে নে? ইয়াতেই ভোট ইয়াতে আছিল? কেইবছৰ ধৰি আপোনালোকে ইয়াত বসবাস? ইয়াতে আমাৰ 40 বছৰ হৈ গৈছে। এতিয়া কি ব্যৱস্থা কৰিছে আপোনালোকে? কি ব্যৱস্থা কৰে আপোনালোকে জানিব, প্ৰশাসনে জানিব। আমাৰ মছজিদটো ভাঙি দিছে, মন্দিৰটো এটাও ভাঙা নাই।